নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকৰ প্ৰথমটো পাঠ গজালিৰ লক্ষ্য পাঠটি আমি আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ জীৱনৰ লক্ষ্য, আমাৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ জীৱনৰ লক্ষ্য কেনেকুৱা হ'ব লাগে, সেই কথাখিনিকে আমি কবিতাটোৰ দ্বাৰা আমি জানিব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গজালিৰ লক্ষ্য নামৰ যি কবিতাটো আমাৰ পাঠ্যপুথিত থকা গজালিৰ লক্ষ্য নামৰ কবিতাটো লক্ষ্যধৰ চৌধুৰীদেৱে ৰচনা কৰা। আহাচোন আমি প্ৰথমতে লক্ষ্যধৰ চৌধুৰীৰ বিষয়ে অকণমান জানি লওঁ। কবি নাট্যকাৰ লক্ষ্যধৰ চৌধুৰীৰ 1914 চনত উত্তৰ গুৱাহাটীত জন্ম হয়। তেওঁৰ পিতৃ অৰ্থাৎ তেওঁৰ দেউতাকৰ নাম আছিল ভূধৰ চৌধুৰী। তেওঁ কটন কলেজিয়েট আৰু কটন কলেজত পঢ়ি বিজ্ঞানৰ স্নাতক অৰ্থাৎ বিজ্ঞান বিষয়ত BA উপাধি লাভ কৰে। 1942 চনৰ আন্দোলনত তেওঁ এগৰাকী সক্ৰিয় সংগ্ৰামী আছিল। তেওঁ এগৰাকী ৰাজনৈতিক নেতা হোৱাৰ উপৰিও তেওঁ এজন প্ৰসিদ্ধ সাহিত্যিক আৰু এজন প্ৰখ্যাত শিল্পীও আছিল। একলব্য, ৰক্ষকুমাৰ, নিজ অংক, ঠিকনা এনেধৰণে মুঠ 11খন নাটক লক্ষ্যধৰ চৌধুৰীদেৱে ৰচনা কৰিছিল। লগতে তেওঁ এই নাটকসমূহত সমান্তৰালভাৱে তেওঁ অভিনয় কৰিছিল। ইয়াৰ পিছত নিমিলা অংক যিখন নাটক আছিল, সেই নাটকৰ তেওঁ আছিল একেলেঠাৰিয়ে তেওঁ নাটকখন লিখিছিলেও, তেওঁ তাত অভিনয়ো কৰিছিলে আৰু তেওঁ পৰিচালক হিচাপেও সেই নাটকখনত দায়িত্বভাৰ লৈছিলে। লক্ষ্যধৰ চৌধুৰীদেৱক মানুহ বিচাৰিৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু ভাৰতীয় ভাষা পৰিষদৰ বঁটা দিয়া হৈছিল। বঁটা মানে পুৰস্কাৰ। ইয়াৰ পিছত তেওঁ গুৱাহাটী পৌৰসভাৰ প্ৰথমগৰাকী অকংগ্ৰেছী সভাপতি আছিল আৰু ইয়াৰ পিছৰ সময়ত 1975 চনৰ কথা, 1975 চনত তেওঁ সেই গুৱাহাটী পৌৰসভাৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছিল। তাৰপিছত 1992 চনত অসম সাহিত্য সভাৰ গোৰেশ্বৰত সাহিত্য সভাৰ অধিৱেশন আছিলে। সেই অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিলে আৰু ইয়াৰ পিছত তেওঁ 2000 চনত এই মহান ব্যক্তিগৰাকী অৰ্থাৎ লক্ষ্যধৰ চৌধুৰীদেৱৰ মৃত্যু হয়। এতিয়া লক্ষ্যধৰ চৌধুৰীদেৱে তাহানিতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ জীৱনৰ লক্ষ্য কেনেকুৱা হ'ব লাগে, সেই সম্পৰ্কত গজালিৰ লক্ষ্য নামৰ কবিতাটি লিখি উলিয়াইছিল। গতিকে আমি গজালিৰ লক্ষ্য কবিতাটি এবাৰ ভালদৰে পঢ়োঁ। আহাচোন। গজালিৰ লক্ষ্য, কবি লক্ষ্যধৰ চৌধুৰী। মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম। অহিংস ব্ৰতেৰে জগত জিনিম, সত্য কথাহে ক'ম। মই গান্ধীজীৰ দৰে হ'ম। মই হ'ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল। মই হ'ম জৱাহৰলাল। মই হ'ম আজাদৰ দৰে,
দেশৰ কাৰণে স্বাৰ্থ বলি দিম অকাতৰে মই হ'ম আজাদৰ দৰে মই নেতাজী সুভাষ হ'ম পৰ্বত লংঘি সাগৰ নেওচি জয়ৰ তিলক ল'ম মই নেতাজী সুভাষ হ'ম মই হ'ম সৰোজিনী বিশ্ববিজয়িনী সুপ্ত ভাৰত জগাই তুলিম ঢালি দিম সঞ্জীৱনী মই হ'ম সৰোজিনী মই হ'ম জয়প্ৰকাশ উচ্চ নীচ কৃষক বনুৱাৰ কৰিম বিভেদ নাশ নকৰোঁ পৰত আশ মই হ'ম জয়প্ৰকাশ মই হ'ম তৰুণ ৰাম দেশৰ কাৰণে সকলো ত্যাগী যুঁজিম অবিৰাম মই হ'ম তৰুণ ৰাম মই হ'ম কৰ্মবীৰ নামতো নবীন কামতো নবীন বীৰপুত্ৰ জননীৰ মই হ'ম কৰ্মবীৰ মই হ'ম কনকলতা প্ৰাণ বলি দিও উদ্ধাৰি আনিম দেশৰ স্বাধীনতা মই হ'ম কনকলতা মই হ'ম কুশল কোঁৱৰ মই কুশল কোঁৱৰ হ'ম দেশৰ কাৰণে হাঁহি হেলা ৰঙে ডিঙিত চিপ জৰি ল'ম মই কুশল কোঁৱৰ হ'ম আমি নৱভাৰতৰ নতুন গজালি নতুন উৎসাহ গাত মৰততে আমি সৰগ ৰচি ফুলাম পাৰিজাত গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে গজালি লক্ষ্য নামৰ কবিতাটোৰ লগতে ভাৰতবৰ্ষৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ বিষয়ে তোমালোকে জানিবলৈ পাৰিলা তোমালোকে এই বিশিষ্ট ব্যক্তিসকলৰ বিষয়ে বিভিন্ন ধৰণৰ গ্ৰন্থত বিভিন্ন ধৰণৰ কিতাপত তোমালোকে তেওঁলোকৰ বিষয়ে জানিবলৈ পাবা ইয়াৰ লগতে তোমালোকে যদি ইণ্টাৰনেটত সহায়তো তোমালোকে এই সকল মহান ব্যক্তিৰ বিষয়ে তোমালোকে বিস্তৃতভাৱে জানিব পাৰিবা গজালি লক্ষ্য কবিতাটোত লক্ষ্যধৰ চৌধুৰীয়ে মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি জৱাহৰলাল নেহৰু নেতাজী সুভাষ চন্দ্ৰ বসু সৰোজিনী নাইডু দেশভক্ত তৰুণৰাম ফুকন কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ কুশল কোঁৱৰলৈকে যিসকল ব্যক্তিয়ে আমাৰ ভাৰতবৰ্ষখন তেওঁলোকৰ নিজৰ নিজৰ বিভিন্ন ধৰণৰ কৰ্মৰাজিৰে দেশৰ স্বাধীনতা অনাত অথবা স্বাধীনতা সংগ্ৰামত পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে তেওঁলোকে নিজকে উৎসৰ্গা কৰিছিল একেদৰে সাহিত্য সংস্কৃতি জগতখনলৈ তেওঁলোকে বিশিষ্ট অৱদান আগবঢ়াইছিল এই ব্যক্তিসকলৰ বিষয়ে আজি তোমালোকে জানিব পাৰিলা আমি ইয়াৰ পৰৱৰ্তী সময়ত এখেতসকলৰ বিষয়ে আৰু বিস্তৃতভাৱে আমি আলোচনা কৰিম পাঠত থকা যিসমূহ অভ্যাস অৰ্থাৎ অনুশীলনী সেই অনুশীলনীসমূহ আমি কৰাৰ যত্ন কৰিম গতিকে আজিলৈ ইমানতে আজিৰ এই বিশেষ পাঠদান মই সিদ্ধাৰ্থ শৰ্মা শাস্ত্ৰীয়ে সমাপ্ত কৰিছোঁ প্ৰত্যেকেই দেশৰ এই দুৰ্যোগৰ সময়ত ঘৰতেই থাকি পঢ়া শুনা কৰা আৰু নিজকে সুস্থ কৰি ৰাখা সেয়াই মই কামনা কৰি আজিৰ এই বিশেষ পাঠদান
সমাপ্ত কৰিছোঁ। ধন্যবাদ।